ধেমাজিৰ জ্যেষ্ঠ সাংবাদিক তথা গোগামুখ প্ৰেছ ক্লাবৰ সভাপতি অনিৰ্বাণ বি বুঢ়াগোহাঁইৰ কালি আকস্মিক মৃত্যুৰ খবৰে ধেমাজি জিলাত শোকৰ ছাপ পৰিছে। এইগৰাকী জ্যেষ্ঠ সাংবাদিকৰ মৃত্যুত আজি সন্ধিয়া ভাৰতী স্বেচ্ছাসেৱী সংস্থা তথা ৰাজ্যৰ তৰফৰ পৰা চিলাপথাৰৰ বৈৰৱপুৰ গাঁৱত গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। ইপিনে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত ভাৰতী স্বেচ্ছাসেৱী সংস্থাৰ সম্পাদক মনোজ কুমাৰ দাস, হিচাপ পৰীক্ষক প্ৰসেনজিৎ নৱসূত্ৰ, কাৰ্যকৰী সভাপতি ৰাজীৱ মজুমদাৰ, সদস্য নিশান্তৰ, অভি দত্ত আৰু ভৈৰৱপুৰ গাঁৱৰ বহু সংখ্যক ৰাইজৰ উপস্থিতিত জ্যেষ্ঠ সাংবাদিকগৰাকীৰ মৃত্যুৰ সমবেদনা জ্ঞাপন কৰে। অতি দুখজনক খবৰ সকলোৱে গম পাইছে চাগে। ধেমাজিৰ জ্যেষ্ঠ সাংবাদিক অনিৰ্বাণ বি বুঢ়াগোহাঁই তথা গোগামুখৰ প্ৰেছ ক্লাবৰ সম্পাদক, তেখেতৰ যোৱাকালি মৃত্যু হয়। সেই মৰ্মে আমি ভাৰতী স্বেচ্ছাসেৱী সংস্থাৰ তৰফৰ পৰা আজি চিলাপথাৰ অন্তৰ্গত ভৈৰৱপুৰ গাঁৱত তেখেতৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলোঁ তথা আমি ভাৰতী স্বেচ্ছাসেৱীৰ তৰফৰ পৰা তেখেতৰ পৰিয়ালবৰ্গলৈ শুভকামনা কৰিলোঁ। সাংবাদিক তথা সহকাৰী সম্পাদক তথা গোগামুখ প্ৰেছ ক্লাবৰ সভাপতি শ্ৰীযুত অনিৰ্বাণ বুঢ়াগোহাঁই ডাঙৰীয়াদেৱৰ যোৱাকালি আকস্মিক মৃত্যু হৈছে। তেখেতে সুদীৰ্ঘ কেইবাবছৰৰ পৰা তেওঁ সততা আৰু নিষ্ঠাৰে যি বাতৰি পৰিৱেশন কৰি আহিছিলে, তেখেতৰ এই নিষ্ঠা আৰু সততাক আমি ভাৰতী স্বেচ্ছাসেৱী সংস্থা চিলাপথাৰ, ভাৰতী স্বেচ্ছাসেৱী সংস্থা ভৈৰৱপুৰ আঞ্চলিক শাখা, লগতে চিলাপথাৰ অঞ্চলবাসী আৰু ভৈৰৱপুৰ অঞ্চলবাসীৰ তৰফৰ পৰা আমি তেখেতৰ মৃত্যুত আমি গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। লগতে তেখেতৰ পৰিয়ালবৰ্গলৈ আমি ভাৰতী স্বেচ্ছাসেৱী সংস্থাৰ তৰফৰ পৰা গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ।